নমস্কাৰ সন্মানীয় বিচাৰমন্ত্ৰী আৰু মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আজি মই মহামানৱ মহাত্মা গান্ধীৰ বিষয়ে থুলমূলকৈ বক্তৃতা দিবলৈ আগবাঢ়ি আহিছোঁ। কৰ্মে মানুহৰ জীৱনে মহৎ টানে। এই মহৎটোৱে পৃথিৱী আলোকিত কৰাৰ লগতে সকলোৰে বাবে আদৰ্শৰে বিশ্বই মহান ব্যক্তিসকলৰ ভিতৰত মহাত্মা গান্ধী অন্যতম। এওঁৰ আদৰ্শ কেৱল ভাৰতৰ বাবেই নহয়, সমগ্ৰ বিশ্ববাসীৰ বাবে এক যুগমীয়া আদৰ্শ। ভাৰতীয়সকলৰ বাবে মহাত্মা গান্ধী জাতিৰ পিতা, বাপুজী আৰু মহামানৱ। আজি মই মহামানৱ জনকালৰ বিষয়ে ক'বলৈ লৈছোঁ। এখেতৰ জন্ম হয় গুজৰাটৰ পূৰ্বতৰ 1869 চনৰ 2 অক্টোবৰ, অৰ্থাৎ আজিৰ দিনটোতে। এওঁৰ প্ৰকৃত নাম আছিল মোহনদাস কৰমচাঁদ গান্ধী। মহাত্মা গান্ধী সৰুৰে পৰা সত্যবাদী, সহজ জীৱন যাপন কৰোঁতা, ব্ৰত পাৰস্পৰিক সহনশীলতা আছিল। এওঁৰ পিতৃ মাতৃ উভয় পৰম বিষ্ণুভক্ত আছিল বাবেই তেওঁৰ প্ৰভাৱেৰে শুদ্ধ ভাৱ, সৎ চিন্তা আৰু ঈশ্বৰ ভক্তিত বিশ্বাসী আছিল। আৰ্য ৰীতি অনুসৰণ কৰি 10 বছৰ বয়সতে লগুণ দিয়া হৈছিল যদিও তেওঁ সৰলি লগুণ ৰাখিব পৰা নাছিল। পঢ়া শুনাত তেওঁ মধ্যমীয়া আছিল আৰু লাজকুৰীয়া স্বভাৱৰ আছিল। কিতাপেই তেওঁৰ একমাত্ৰ লগৰীয়া আছিল। এবাৰ তেওঁ 4ৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতে পৰিদৰ্শকে কেইটামান ভুলকৈ লিখিছিল। শিক্ষকে কাষৰজনৰ কাষৰ ল'ৰাজনৰ পৰা চাবলৈ কোৱাটো আওকাণ কৰিছিল। তেওঁ সৰুতে শ্ৰৱণৰ পিতৃভক্তি কিতাপখন পঢ়ি বহুত কথা অনুপ্ৰাণিত হৈছিল। হৰিশ্চন্দ্ৰ উপাখ্যান নাটখনি চাই ভৱিষ্যতৰ বাবে সত্যবাদী হ'বলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিল। তেওঁ 13 বছৰ বয়সতে বিবাহ কৰাইছিল। ছাত্ৰ অৱস্থাতে সংগ দুখত পৰি চিগাৰেট খোৱাৰ অভ্যাস কৰিছিল। তাৰ বাবে ককায়েকৰ ঘড়ী সোণত চেইন কাটি খৰচ উলিয়াইছিল। এই সকলোবোৰ দুখৰ কথা দেউতাকক চিঠিৰ যোগেদি জনাই ক্ষমা খুজি বেয়া চিন্তাবোৰ মনৰ পৰা আঁতৰাই পেলাইছিল। শৈশৱকালত ঘটা অনেক ঘটনাৰ পৰা মহাত্মা গান্ধীৰ চৰিত্ৰ সুন্দৰভাৱে প্ৰকাশ পাইছিল। শেষত মই মহাত্মা গান্ধীৰ এটা বাণীয়ে মোৰ বক্তব্য সামৰণি মাৰিলোঁ। অহিংসাই হৈছে একমাত্ৰ বস্তু যাক আণৱিক বোমাই ধ্বংস কৰিব নোৱাৰে। ধন্যবাদ।